জীবন মুক্ত একমাত্র টুকি গতিকে আমাৰ
তেতিয়া মোক ক'লে শ্ৰীকান্ত বা বোলে কওকচোন বোলে এতিয়াতো আমি কাঁটা ধৰিব লাগে বোলে কাঁটা দৰকাৰ এটা কিবা গাওঁ তিনিজনী বোৱাৰী আছিল কিন্তু শহুৰেক মাষ্টৰ ছোৱালী তিনিজনীও শিক্ষিত বোৱাৰী কিন্তু তেতিয়া ক'লে দিয়কচোন আপোনালোকে ঘোষা এটা টানক ইজনীয়ে ঠেলিলে সিজনী সিজনীয়ে ঠেলিছে সিজনী যেতিয়া একেবাৰে লাষ্ট টাইম যেতিয়া সেইজনী পৰি গ'লে সি কাক ঠেলিয়াব এতিয়া কি উপায় নাপায় নাম ঘোষাটো কি টানিছে জানেনে তেতিয়া কৈছে এই তয়ো দুৰাচাৰ ময়ো দুৰাচাৰ গতিকে চাওঁ তেতিয়া মই কৈছোঁ আপোনাৰ ঘোষা গায় এইটো ঘোষা হ'ব পাৰে না গতিকে এনে কাম কৰিব নোৱাৰা হেতুকে আপোনালোকে এখন ঘোষা কিনি আনিব সকলোৱে ঘোষা মুখস্থ কৰিব কৃষ্ণ বৈষ্ণৱ সহিতে ঈশ্বর কৃষ্ণ বারহেরি প্রগত কেবল প্রেম ভক্তি অরঙ্গুষে ভবসয় কৃষ্ণ প্রিয় হয় আনন্দ আদি মনে রহি লন্ত তথা কপিল চরিত্র পরম পবিত্র সমাপতি ভৈলয়ে থা তৃতীয় স্কন্ধর কৃষ্ণ হইল জয় জয় হরি রাম 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 কৃষ্ণ এতিয়া চাওক ভগতৰ মহাশক্তি আছে তথাপিতো ভগতে ভগতৰ পৰা শক্তি আৰু ভগৱানে বিচাৰে সেইকাৰণে যেতিয়া কৈছে জয় কৃষ্ণ আপোনালোকে সকলোৱে কওকচোন জয় কৃষ্ণ জয় কৃষ্ণ কিমান মনটো আনন্দ লাগি গ'ল বাৰু এমান সময় আমি নিবাস হিচাপে আমি হয় সকলোকে কৈছোঁ ভগৱন্তৰ নাম তথাপিতো আমাৰ মুখৰ সৈতে এবাৰো কীৰ্তন হোৱা নাই সেইকাৰণে কৈছে জয় কৃষ্ণ জয় কৃষ্ণ আপোনাৰ জয় কৃষ্ণৰ ভাৱা শক্তিটো যেতিয়া আপুনি যিকোনো কামত যেতিয়া লগাই থাকিব জয় কৃষ্ণ আপোনাৰ ল'ৰাটোক দেখাৰ লগে লগে জয় কৃষ্ণ আপোনাৰ নিজৰ পৰিবাৰ দেখাৰ লগে লগে জয় কৃষ্ণ নিজৰ স্বামীক দেখাৰ লগে লগে জয় কৃষ্ণ এই জয় কৃষ্ণৰ ভাৱটো যেতিয়া আহিব তেতিয়াহ'লে এইখন ঘৰত কৃষ্ণৰ নামৰ প্ৰেম বাঢ়ি আহিব আৰু যাৰ গৃহত কৃষ্ণ নাম নোলাব বোপাই এপনি আছোন অমুকত আছোন সেইটো নহয় আচলতে আগে জয় কৃষ্ণ বুলিব লাগিব কৃষ্ণ বুলিব লাগিব তাৰ পিছৰে ছোৱালী বা ল'ৰাটো নিজৰ স্বামীক অমুকলৈ যাব লাগে বুলি
কৃষ্ণ পৰম সদাৰ আজি এই বৈকুণ্ঠত উপবিষ্ট ভকত বৈষ্ণৱ মাই মাতৃসকল আমাৰ তৃতীয় স্কন্ধ ইতিমধ্যে শেষ হ'বলৈ আৰু বেছি নাই সেয়েহে স্কন্ধটো শেষ হোৱাৰ লগে লগে আইসকলে এটা উৰুলি দিলে আমাৰ শংখধ্বনিটো দিয়াত অকণমান সুবিধা হ'ব কৃষ্ণ Soki
কালৰ পৰা আজি বৰ্তমানলৈকে মই নিজকে কি পাপ কৰিছোঁ তাৰো কোনো গণনা কৰিব পৰা নাই। কিমান ভুল কৰি থৈ আহিছোঁ আৰু মই কিমান মই নিজকে ভুল কৰিছোঁ তাৰো মই আপোনাক গণনা দিব নোৱাৰোঁ। এই কিবা মই বৈকুণ্ঠৰ প্ৰতি গতিকে সৰ্বতোক মাৰ্জন কৰক আৰু দাসক অভয় চৰণত আপুনি ঠাই দিয়ক। তেতিয়া আমি ভগৱন্তৰ ওচৰত কাকুতি মিনতি কৰিব লাগিব। অভয় চৰণে শৰণ লৈলো এই হৰি নাৰায়ণ, মানৱী জনম সফল কৰিলো এই হৰি নাৰায়ণ। গতিকে যেতিয়াই আমি মানৱী জনমটো সফল কৰিব হেতুকে ভগৱন্ত অভয় চৰণত শৰণ ল'ম, সেইদিনাখনকে জানিবি আমাৰ সমানে সমানে আমি নিৰোগী। যেতিয়াই ভগৱন্ত শ্ৰৱণ কীৰ্তন কৰা নহ'ব তেতিয়া সেইজনে কৈছে ৰোগী, আৰু যেতিয়াই ভগৱন্ত নাম শ্ৰৱণ কীৰ্তন কৰিব সেইজনে কৈছে নিৰোগী। নিৰোগী জনেহে ভগৱন্ত চৰণ সেৱা কৰিব পাৰিব। কৃষ্ণ কৃষ্ণ Zero,